Hello everyone, welcome back to my YouTube channel. Namaskar, moi Cherifa Gogoi. আপোনালোক সকলোকে মোৰ YouTube channel টিলে পুনৰবাৰ স্বাগতম জনাইছো। সো আপোনালোকে থাম্বনেইল দেখি গম পাইছে আজি ব্লগটো কি হ'ব। আজি আছে হোষ্টেল ফেয়াৰৱেল, ডিপ্লোমা লাষ্ট ইয়াৰ আৰু বিটেক লাষ্ট ইয়াৰৰ ফেয়াৰৱেল দিব। তাৰ কাৰণে মই ভাবিছোঁ আপোনালোকৰ লগত ব্লগ শ্বেয়াৰ কৰোঁ আৰু ফেয়াৰৱেল আছে ইভিনিং 4টাত 4:30 মান হ'বগৈ ষ্টাৰ্ট হয় মানে। তো মই ভাবিছোঁ 4:30 মৰ্ণিঙৰ পৰা কি কৰোঁ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ এইটো ব্লগতে। আপোনালোকক যিহেতু মই কিবা থাকিলে বা ক'ৰবাত গ'লে কিবা হ'লেহে ব্লগ শ্বেয়াৰ কৰোঁ। এনেই মই দিনটোত কি কৰোঁ কি নকৰোঁ হোষ্টেলতেই হওক বা ঘৰতেই হওক আজিলৈকে শ্বেয়াৰ কৰা নাই। তো ভাবিছোঁ মই আজি যিহেতু ফেয়াৰৱেল ইভিনিং আছে তো ভাবিছোঁ দিনটোত কি কৰোঁ কি নকৰোঁ এইটো ব্লগতে শ্বেয়াৰ কৰি দিওঁ, তাতে লগতে ফেয়াৰৱেলো দেখা পাব আপোনালোকে। তো সেইকাৰণে মই ব্লগটো মৰ্ণিঙতেই ষ্টাৰ্ট কৰি দিছোঁ। একচুৱেলি মৰ্ণিং নহয়, এতিয়া আফটাৰনুনে হ'ব হ'ল। এতিয়া মই উঠিছিলোঁ 10:30 মানত, ৰাতি কাৰেণ্ট গুচি গ'ল, ইমান বেয়া গৰম আৰু ৰাতিপুৱা আহিছে কাৰেণ্টটো বহুত লেটকৈ আৰু সেইখিনি টাইমতে বৰষুণো দি আছিল। তো সেইটো টাইমতে একদম পূৰা ধুনীয়াকৈ টোপনি আহিছে আৰু এতিয়া উঠোঁতে 10:30 মান হ'ল। উঠিয়ে ঘৰলৈ ফোন কৰিলোঁ, ঘৰলৈ ফোন কৰি মেলি ব্ৰাছ চ্ৰাছ কৰি কিবা কিবি খাই এতিয়া ব্লগ ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া 11:30 মান হ'ব হৈছে। বাট এতিয়াও অলপো ৰ'দ নাই ক'তোৱে চাওক। 11:30 হ'ল যেন অলপো লাগাই নাই, ইমান বতৰটো বেয়া কৰি আছে আৰু বতৰটো দেখি মোৰ একদম শুই থাকিব মন গৈছে আকৌ, কিন্তু উপায় নাই, শুই থাকিব নোৱাৰোঁ আৰু এতিয়া। তো যি কি নহওক ভিডিঅ'টো শেষলৈকে চাই থাকিব, আজি বহুত কিবা কিবি দেখাব গৈ আছোঁ। তো মই ফাৰ্ষ্ট এতিয়া গা পা ধুই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। 2000 years later. তো গা পা ধুই মেলি আহি গ'লোঁ। এতিয়া ভাতটো আনি লওঁ, নহ'লে ব্ৰেকফাষ্টৰ নিচিনাকৈ মোৰ লাঞ্চো মিছ যাব। তো জল্দি আনি লওঁ ব'লক। তো ভাত লৈ মেলি মই আহিলোঁ। ভিডিঅ' কৰা নহ'ল ডাইনিং হলত গৈ, মানে এখন হাতত ভাতৰ প্লেট এখন হাতত পানীৰ বটল, তাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো যি কি নহওক আপোনালোকক দেখাই দিছোঁ কি দিছে আজি দিছে এইটো লাবৰা, আলু, মটৰ আৰু কি দিছে নাজানো। এইটো আলু আৰু এইখিনি গ্ৰীণখিনি কি নাজানো, একো নাজানো, যি দিয়ে তাকে খাওঁ, বাট কি দিয়ে ভালকৈ নাজানো। अरे कहना क्या चाहते हो? আৰু এইফালে চালাড, নেমু, দালি, সেয়াই আৰু। তো সেয়াই এতিয়া মই ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে টেবুলখন জংঘল হৈ আছে, অলপ চাফা কৰিব আছে, খাই মেলি লওঁ তাৰপিছত চাফা কৰিম। তো খাই লওঁ তাৰপিছত লগ পাইছোঁ। তো এইফালে টেবুল ঠিক কৰি ল'লোঁ, হৈ গ'ল। আৰু এইকেইটা বাৰু খোৱা বস্তু তলত ভৰাব লাগিব, বাট এতিয়া জেগা নাই তলত, মানে খালী কৰিব লাগিব, তাৰপিছত ভৰাম, এতিয়া ইয়াতে থাকিব। আৰু এইফালে খানা কণী বইল হৈ গ'ল। আৰু এইবিলাক বটলবিলাক মই ৰাখি থৈছোঁ কাৰণ মই ক্ৰাফ্ট বনাওঁ, বহুত ভাল লাগে কৰি, এনেই যি টি কৰি থাকোঁ। আৰু সেইফালেও এটা বনাই থৈছোঁ, এইটো কমপ্লিট হোৱা নাই বাৰু, কমপ্লিট হ'লে আপোনালোকক শ্বেয়াৰ কৰিম, ভালকৈ দেখাম। এতিয়া মই ভাতটো খাই লওঁ। A few moments later. চ' এতিয়া বাজিছে 3:30। মই ভাত খাই মেলি অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া ভাবিছোঁ মোৰ এটা ক্ৰাফ্ট ইনকমপ্লিট হৈ আছে বুলি কৈছিলোঁ আপোনালোকক, তো ভাবিছোঁ সেইটো কমপ্লিট কৰি লওঁ। তাৰপিছত 4:30 মানত ৰেডি হ'ব লাগিবই। তো এতিয়া ভাবিছোঁ আধা ঘণ্টামান সেইটো কামকে কৰোঁ। তো আপোনালোকক দেখাম মই কেনেকৈ বনাওঁ, চাই থাকিব।
তো মই ক্ৰাফ্টটো বনাই থাকোঁতে আহিলে বা এগৰাকী তেখেতক বোলে ফেয়াৰৱেলৰ কাৰণে ৰেডি কৰি দিব লাগে, গতিকে মই সেইটো আজিও কমপ্লিট কৰিব নোৱাৰিলোঁ। আৰু যদিহে কেতিয়াবা মই আকৌ সেইটো কমপ্লিট কৰোঁতে ভিডিঅ' কৰিব টাইম মিলে তেতিয়া আপোনালোকক নিশ্চয় দেখাম সেইটো। আজি দেখাব নোৱাৰিলোঁ, চৰি, বেয়া নাপাব। বাজনীক ৰেডি কৰি আকৌ মই নিজেও ৰেডি হ'ব লাগিব, গতিকে আৰু সেইটো আজি কৰা নহ'বগৈ। গতিকে আপোনালোকক মই প্ৰগ্ৰেমৰ গোটেইখিনি দেখাই থাকিম, চাই থাকিব। আৰু এইটো মই পিছত যেতিয়া পাৰোঁ তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। A few moments later. হেল্ল', হাই গাইজ। চ' আমি ৰেডি হৈ মেলি আজৰি। মই তাইৰ ৰুমত আহিছোঁ, তাই মোৰ ফ্ৰেণ্ড নেহা। তাই লখিমপুৰৰ হয়। আৰু মই ভাবিছিলোঁ শাৰী নহ'লে মেখেলা চাদৰ পিন্ধিম, বাট ইমান গৰম, তাৰ কাৰণে কুৰ্তি পিন্ধি আহি গ'লোঁ। বাকী লগৰবোৰ গ'লেই, আমাৰ লেট হৈ আছে, চ' আমি জল্দি জল্দি যাওঁ। আপোনালোকক সকলোখিনি দেখাই থাকিম, চাই থাকিব। ক তোৰ লুকটো কি ক কি বনি আছ তই? ओके और हरिमा बंगाली और नेहा तो पूरा कुर्ती पहन लिया। हाँ दे कुछ बोल लो अभी। आज हम लोग का क्या नेहा जाओ, हो जाएगा हाँ जाओ। और कैसा लग रहा है वो बोलो। और हम लोग का थीम जो है वो बॉलीवुड है, तो इसलिए हम लोग पूरा बॉलीवुड बन के जा रहे हैं। और मैं कुर्ती पूरा ट्रेडिशनल ट्रेडिशनल वो हड्डा साड़ी मैं हड्डी साड़ी हाँ थैंक्स करी। और चले यहाँ खाई बोलो ओ रियल सबत क्या हुआ ड्रम और इस गायत्री ज्योतिका पोज तो ভাল লাগিছে। हेलो हेलो कुछ बोलो देहुंदी सबे मुखটো লুকায়। আৰু এইফালে আমাৰ ফেয়াৰৱেল সুস্মিতা এটা মানুহ পাইছোঁ। কিহৰ ইমান দুখ? অঁ পোজ দে। অঁ আৰু এয়া আজিৰ ফেয়াৰৱেলৰ ডেক'ৰেশ্যন। আমাৰ দেৰি হৈছে বুলি আমি জল্দি জল্দি আহিছিলোঁ, কিন্তু এতিয়ালৈ কোনো অহাই নাই। আমি চবতকৈ আগত আহি ৰৈ আছোঁগৈ। বাৰু অলপ ৰৈ দিওঁ, তাৰপিছত প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। আৰু আপোনালোকক প্ৰগ্ৰেম ষ্টাৰ্ট হ'লে সকলোখিনি ধুনীয়াকৈ দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। A few moments later. so that we can start the program.
The same outfit. Winter season में 2 बार, summer season में 1 बार. विंटर सीजन में एक बार, समर सीजन में क्वेश्चन क्या था? मतलब एक Dance कपड़े like को Nick कितनी बार to a K-pop song. Dance on Tip Tip bersama. চ' গাইজ প্লিজ বেয়া নাপাব, ভিডিঅ'টোৰ এইটো পাৰ্টৰ অডিঅ'টো কাট কৰিব লগা হ'ল কাৰণ মোক হোষ্টেলৰ এম্ব্ৰেছিং মমেণ্ট এটা শ্বেয়াৰ কৰিব কৈছিল, যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ, গতিকে মই অডিঅ'টো কাট কৰিছোঁ, তো প্লিজ বেয়া নাপাব, চৰি.
ঘৰলৈ আহিলোঁ, আহি পাই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ কাৰণ আমাৰ ৰাউণ্ডটো গ'ল ডিপ্ল'মাৰ, এতিয়া আছে বিটেক ফাইনেল ইয়েৰৰ। তো তাৰ কাৰণে চাবলৈহে যাম এতিয়া। তো জিন্স টপে পিন্ধি ল'লোঁ আৰু মোক টপটো গিফ্ট কৰিছে দীপশিখাই, বাৰ্থডেত গিফ্ট কৰিছিল মোৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, তো ভালকৈ দেখাম গোটেইজনীক। তো এইটো টপ দীপশিখাই দিছে, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু দীপশিখাক মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ। তো তাতে যাম, যোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাই লওঁ। আমাক আজি চবকে এটা এটা টিকলু গিফ্ট কৰিছে বহুত ধুনীয়াকৈ। তো সেইটো প্ৰথমতে খুলি মেলি চাই লওঁ কি দিছে, আপোনালোককো দেখাই লওঁ, তাৰপিছত লগ পাইছোঁ আকৌ। তো আমাক এইটো গিফ্ট দিছে, মই আধা খুলিলোঁ, আধা আপোনালোকক খুলি দেখাই আছোঁ। কি হয় এইটো? ষ্টিক ফাইল নে ফাইল হয়? অ' ফাইল। তো আমাক এইটো ফাইল দিছে আৰু এইফালে কিবা কিবি লিখি দিছে এখন, আৰু লগত টফি। ऊपर तो जा, मेरे रूम जा।
এতিয়া বাজিছে 12:30 তো কেতিয়া শেষ হয় ফেয়াৰৱেল তাৰ কোনো ঠিক নাই তো মই ৰুমত গুচি আহিলোঁ মই নোৱাৰোঁ আৰু থাকিব ইমান বেয়া টোপনি লাগিছে মূৰ চুৰ বিষাই গৈছে তো তাৰ কাৰণে মই গুচি আহিলোঁ আৰু এতিয়া মই ফ্ৰেছ হৈ মেলি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ তো মই ফ্ৰেছ হৈ মেলি আহি গ'লোঁ আৰু হোৱাৰ আগতে পানী আনি থোৱাটো ভাল পানী আছিলেই কিন্তু গৰম হৈ গ'ল যিহেতু বহুত গৰম পৰি আছে সেইটো কাৰণে পানী আনি লওঁগৈ ঠাণ্ডা পানী নহ'লে ৰাতিপুৱা বহুত প্ৰব্লেম হৈ যায় তো ব'লক আৰু ভাত খাওঁতে আপোনালোকক দিনত ডাইনিং হলটো দেখুওৱা নহ'ল গতিকে এতিয়া অলপ চলপ দেখাই দিওঁ ব'লক তো এইটো হ'ল আমাৰ ডাইনিং হল এতিয়া যিহেতু পূৰা খালী হৈ আছে সেইকাৰণে মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক আৰু মই এটা হোষ্টেলটোৰ ভিডিঅ' বনাইছিলোঁ তাতেও ধুনীয়াকৈ দেখুওৱা আছে মই একদম দিনৰ পোহৰত ধুনীয়াকৈ বনাইছোঁ গোটেই হোষ্টেলটোৰ ভিডিঅ' আৰু ডাইনিং হলো দেখুওৱা আছে তাতে আপোনালোকে গৈ চাবগৈ যিসকলে চোৱা নাই আৰু মই মোৰ ৰুমৰ ট'ৰো দিছিলোঁ আপোনালোকে যিসকলে সেইটো চোৱা নাই গৈ চাবগৈ তো এইটো ভিডিঅ' শেষ কৰি লওক এণ্ড জল্দি যায় সেইকেইটা ভিডিঅ' চাই ল'ব মই তলত লিংক দি দিম তো বিছনা ঠিক কৰি মেলি ল'লোঁ আঁঠুৱা চাঠুৱা লগাই ল'লোঁ আৰু এতিয়া শুওঁ তো আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ খুব আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি ল'ব এণ্ড সিমানেই আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম চ' বাই